সম্মানীয় ছাৰ বাইদেউসকল ইংটেবলৈ স্বাগতম জনাইছোঁ। এটি বিশেষ খবৰ দিব বিচাৰিছোঁ। NPSৰ অধীনত কাম কৰা কৰ্মচাৰীসকলৰ কাৰণে এক ভাল খবৰ, বিশেষ এক খবৰ আহি পৰিছে NPSত কাম কৰা চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে। আপোনালোকে দেখিছে স্ক্ৰীনত এটি খবৰৰ টুকুৰা মই লৈ আহিছোঁ আৰু এই খবৰৰ টুকুৰাত উল্লেখ কৰা হৈছে এই বাতৰিটো 2005 চনৰ পাছত নিযুক্তি পোৱাসকলে নতুন পেঞ্চন নীতিৰ অধীনত অৱসৰকালীন 50% NPSত লাভৱান হ'ব চৰকাৰী কৰ্মচাৰী। কেন্দ্ৰীয় বিত্ত সচিব TV সোমনাথনৰ নেতৃত্বত গঠিত সমিতিয়ে পৰ্যালোচনা কৰিব পেঞ্চনৰ বিভিন্ন দিশ। মহাৰাষ্ট্ৰ চৰকাৰে 4% মৰগীয়া বানচ দিব কৰ্মচাৰীক। দেশৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে NPS আঁচনিৰ সম্পৰ্ক। 2005 চনৰ পাছত নিযুক্তি লাভ কৰা যিকোনো পৰ্যায়ৰ চাকৰিয়ালে পুৰণা পেঞ্চন নীতিৰ পৰিৱৰ্তে NPS নীতিৰ আধাৰতহে অৱসৰকালীন সা সুবিধাসমূহ লাভ কৰিব। তেনেস্থলত কৰ্মচাৰীসকলে সময়ে সময়ে অসন্তুষ্টি প্ৰকাশ কৰি আহিছে, কিন্তু এই অসন্তুষ্টি বিশেষ গুৰুত্ব দিয়া নাছিল নিৰ্বাচনৰ পূৰ্বলৈকে। লোকসভাৰ নিৰ্বাচনৰ ফলাফলে কেন্দ্ৰীয় চৰকাৰৰ চকু মুকলি কৰিলে। ভোটৰ বিশ্লেষণ কৰি কেন্দ্ৰীয় চৰকাৰ পতিয়ন গৈছে যে কৰ্মচাৰীসকলে নিজৰ ক্ষোভ আৰু অসন্তুষ্টি ভোটদানৰ জৰিয়তে প্ৰকাশ কৰিছে। গতিকে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰামনৰ দ্বাৰা NPS নীতিৰ সাল সলনি ঘটোৱা বুলি ঘোষণা কৰা হৈছে। সেই অনুসৰি কোনো কৰ্মচাৰীয়ে চাকৰি কালৰ শেষৰটো দৰমহা যিমান লাভ কৰিছিল তাৰ সম্পূৰ্ণ আধা অংশ পেঞ্চন হিচাপে লাভ কৰিব। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিত্ত সচিব TV সোমনাথনৰ নেতৃত্বত এখন সমিতি গঠন কৰিছে। এই সমিতিয়ে NPSৰ সম্পৰ্কত বিভিন্ন দিশ পৰ্যালোচনা কৰিব। যিসমূহ কৰ্মচাৰীয়ে 25-30 বছৰ ধৰি নিজৰ দৰমহাৰ অংশ পেঞ্চনৰ বাবে বিনিয়োগ কৰি আহিছে, তেওঁলোকক অধিক লাভাংশ দিবলৈ এই সমিতিয়ে সুযোগ সৃষ্টি কৰিব। পুৰণা পেঞ্চন নীতি অনুসৰি কৰ্মচাৰীয়ে অৱসৰৰ শেষৰটো দৰমহা লাভ কৰাৰ নিৰিখৰ অৰ্ধেক পৰিমাণ আজীৱন লাভ কৰি থাকিবলৈ সক্ষম হয়। কিন্তু NPS নীতিত এনেধৰণৰ নিশ্চয়তা নাই। কৰ্মচাৰীয়ে প্ৰতি মাহে নিজৰ দৰমহাৰ পৰা ব্যয় কৰি থকা ধনৰাশি চৰকাৰে বিভিন্ন আঁচনিৰ বিপৰীতে মুক্ত বজাৰত বিনিয়োগ কৰে। এই বিনিয়োগৰ লাভাংশৰ পৰা অৱসৰৰ পাছত সামান্য পৰিমাণে পেঞ্চন হিচাপে লাভ কৰিবলৈ সক্ষম হয়। মূল দৰমহাৰ 10% চৰকাৰী আৰু 14% চৰকাৰে আদায় দি নতুন পেঞ্চন নীতিৰ আধাৰ গঢ়ি তোলা হয়। কিন্তু একাংশ নিম্ন পৰ্যায়ৰ কৰ্মচাৰীয়ে পেঞ্চনৰ নামত নিচেই কম সংখ্যক পৰিমাণহে অৱসৰৰ পাছত লাভ কৰিবলৈ সক্ষম হয়। ফলত কৰ্মচাৰীৰ অসন্তুষ্টি বৃদ্ধি পাইছে আৰু লোকসভাৰ নিৰ্বাচনত ইয়াৰ প্ৰতিফলন ঘটোৱা বুলি কোৱা হৈছে। গতিকে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি পূৰ্বৰ 50%ৰ পৰিৱৰ্তে 40-45% আদায় দিয়াৰ প্ৰস্তাৱ উল্লেখ কৰিছে। সেয়েহে এনেবোৰ বিষয় চালিজাৰি চাই এক ইতিবাচক সিদ্ধান্ত লোৱাৰ দিশত আগুৱাইছে বিত্ত সচিবৰ নেতৃত্বত গঠন কৰি দিয়া সমিতিয়ে। গতিকে আগতীয়াকৈ ঘোষণা কৰা হৈছে মূল দৰমহাৰ 50% ধন পেঞ্চন হিচাপে আগবঢ়াব বুলি। দেশৰ কৰ্মচাৰীসকলৰ বাবে মজুৰি বৃদ্ধিৰ লগতে অন্যান্য ভাত্তা বৃদ্ধিৰ বাবে গঠন কৰা সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ বুলি মহাৰাষ্ট্ৰ চৰকাৰে ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত লৈছে। এই অনুসৰি মুখ্যমন্ত্ৰী একনাথ সিন্ধে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰে কৰ্মচাৰীলৈ 4% মৰগীয়া বানচ ঘোষণা কৰিছে। সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদনত মুদ্ৰাস্ফীতিৰ বাবে মূল দৰমহা 46%ৰ পৰা 50% বৃদ্ধিৰ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ ভিত্তিতে মহাৰাষ্ট্ৰ চৰকাৰে চলিত বৰ্ষৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ উক্ত
মৰগীয়া বানচ প্ৰদান কৰিব। জুলাই মাহৰ পৰা মূল দৰমহাৰ সৈতে মৰগীয়া বানচ সংযোজিত হ'ব আৰু পূৰ্বৰ 6 মাহৰ বানচসমূহ আগন্তুক দুৰ্গা পূজাৰ পূৰ্বে কৰ্মচাৰীয়ে লাভ কৰিব। উল্লেখযোগ্য যে বিগত বৰ্ষৰ জানুৱাৰী মাহত মহাৰাষ্ট্ৰ চৰকাৰে মৰগীয়া বানচ 42% বৃদ্ধি কৰিছিল, আনহাতে নৱেম্বৰ মাহত পুনৰ 4% বৃদ্ধি কৰি এই নিৰিখ 46% হৈছিল। লোকসভাৰ নিৰ্বাচনৰ সময়ত কৰ্মচাৰীসকলক সন্তুষ্ট কৰিবলৈ চৰকাৰে মৰগীয়া বানচ এনেদৰে বৃদ্ধি কৰা বুলি ধাৰণা কৰা হৈছে, কিন্তু নিৰ্বাচনত আশা কৰা ধৰণে সঁহাৰি লাভ কৰিবলৈ সক্ষম নোহোৱাত চৰকাৰী পক্ষ এক প্ৰকাৰ হতাশ হৈছে। ইফালে নতুন পেঞ্চন আঁচনি সম্পৰ্কত মহাৰাষ্ট্ৰ চৰকাৰে নিজাকৈ কিছু সিদ্ধান্ত প্ৰকাশ কৰিছে। কৰ্মচাৰীয়ে অৱসৰৰ শেষ মাহত যিমান দৰমহা লাভ কৰে তাৰ 50% ধন পেঞ্চন হিচাপে প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছে। এই 50%ৰ সৈতে সময়ে সময়ে বৃদ্ধি কৰি থকা মৰগীয়া বানচৰ ধনৰাশিও সংযোজিত হ'ব। আনহাতে পৰিয়ালৰ আত্মীয়ই সংশ্লিষ্ট কৰ্মচাৰীৰ মৃত্যুৰ পাছত তেওঁ লাভ কৰা পেঞ্চনৰ 60% আজীৱন লাভ কৰিব। মহাৰাষ্ট্ৰ চৰকাৰৰ এই সিদ্ধান্ত অৱশ্যে দেশৰ আন ৰাজ্যৰ চৰকাৰসমূহৰ বাবে গ্ৰাহ্য কৰিবলগীয়া বাধ্যবাধকতা নাই।